আহক আজি বনাওঁ জহা ভোল ঔটেঙাৰে মাছৰ টেঙা আঞ্জা। মই শশাংক ভট্টাচাৰ্যই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ চেনেলটো প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে আগলৈ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইবৰ কাষত থকা ন'টিফিকেশ্যন বেলটো বজাবলৈ নাপাহৰিব। মই 3টা জহা ভোল আৰু এটা ঔটেঙা এইদৰে কাটি ল'লোঁ। এতিয়া এখন কেৰাহীত তেল গৰম কৰি মই ইয়াতে 1 চামুচ পাঁচফোৰণ দি দিছোঁ আৰু লগতে কাটি ৰখা ভোল আৰু ঔটেঙাখিনিও দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি পেলাই ইয়াতে মই দিম 1.5 চামুচ হালধি আৰু জোখ অনুপাতে নিমখ। এতিয়া এইখিনি ভালদৰে লৰাই পেলাই মই কম জুইতে এইখিনি মই 15 মিনিটৰ কাৰণে ভাজিম। 15 মিনিট ভজাৰ পিছত ইয়াৰ ভোলখিনি গলি গৈছে। ইয়াতে এতিয়া মই জোখ অনুপাতে পানী দি দিলোঁ। এতিয়া এইখিনি মই ভালদৰে উতল আহিবলৈ দিম হাই ফ্লেমতে। এই আঞ্জাখিনি ভালদৰে উতল আহি গৈছে। এতিয়া ইয়াতে মই আগতীয়াকৈ ভাজি ৰখা কেইডোখৰমান মাছ দি দিছোঁ। মাছখিনি দি পেলাই এইখিনি এতিয়া মই আকৌ হাই ফ্লেমতে 5 মিনিট উতলাম। 5 মিনিটৰ পিছত ইয়াতে মই কাটি ৰখা অলপ ধনিয়া দি দিছোঁ। এয়া মোৰ মাছৰ আঞ্জা হৈ গ'ল। এতিয়া মই গেছটো বন্ধ কৰি দিম। এইদৰে আপোনালোকেও জহা ভোল আৰু ঔটেঙাৰে মাছৰ টেঙা ঘৰত বনাই খাই চাওক। মোক জনাব খাই কেনেকুৱা পালে কমেণ্ট বক্সত। পুনৰ লগ পাম আন এটা ৰেচিপিৰ সৈতে। যদি এই ৰেচিপিটো ভাল লাগিছে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ৰেচিপিটো চোৱাৰ বাবে ধন্যবাদ।